এইয়া দেখিছে নহয় পৰ্দা লগাবৰ কাৰণে ৰেডি হৈছোঁ আজি আকৌ নতুন পৰ্দা বেলেগ লৈ আহিছোঁ দেখাইছোঁ পৰ্দাখিনি এয়া পৰ্দা আনিছোঁ এয়া পৰ্দা লৈ আহিছোঁ পৰ্দাকেইখন আজি এতিয়া মই লগাই লওঁ যিহেতুকে পৰ্দা আমাৰ লগোৱা আছিলে আগৰ ডিজাইনটো আছিলে এইটো আমাৰ কোনে গান গাই আছে এইকেইখন আগতে পৰ্দা আমি লগাইছিলোঁ আজি যিহেতুকে নাম আছে আমাৰ সেইবাবে আমি আকৌ আজি নতুন এতিয়া বেলেগ পৰ্দা আনিছোঁ সেইখিনি লগাই কৰি আছোঁ কেনেকুৱা লাগে আপোনালোকক দেখাইছোঁ দেই পৰ্দাকেইখন ফিটিং কৰি এতিয়া বাৰু মই দুখন পৰ্দা লগাম ফাৰ্ষ্ট যদি বেছিকৈ লগা হয় তেতিয়াহ'লে আৰু এখন লৈয়ে দিম আৰু বাকী লগাই কেনে দেখাই আছোঁ চাওঁ দিলোঁ ইমান ধুনীয়া চাওকচোন কিমান ধুনীয়া দীঘল হৈছে একদম পূৰা তললৈকে পৰি আছে তাৰপিছত কালাৰকেইটাও একদম পূৰা মৰম লাগিছে ধুনীয়াকৈ ধুনীয়া আৰু বহুত ধুনীয়া ছফ্ট একদম পূৰা পৰ্দাবোৰ বৰ ধুনীয়া এনেকৈ ধুনীয়াকৈ লগাই থৈছোঁ বাকী এইবোৰ কালাৰ কৰা হোৱা নাই পিছে পৰে কৰিম আৰু বাকী পিছলৈ মই ভিডিঅ' আপোনালোকক দি থাকিম বাৰু আজি তাকে অকণমান দেখাই দিলোঁ আৰু আপোনালোকক পৰ্দাকেইখন লগাই ধুনীয়া লাগিছে আচলতে আজি আমাৰ ঘৰত নাম এভাগ পতা হৈছে মানে ধৰক কাতি মাহ হ'লে মানে বছৰৰ প্ৰথম দিনৰ পৰা কাতি বিহুৰ পৰাই আমাৰ ধৰি লওক গাঁৱে গাঁৱে নাম গোৱা হয় প্ৰতিখন ঘৰতে নাম গোৱা হয় গাঁৱৰ সকলোখিনি ৰাইজ ওলাই আহি সকলোৰে ঘৰে ঘৰে তুলসীৰ তলত সকলোৱে চাকি বন্তি জ্বলাই নাম এভাগ মানে গোৱাই ঘৰখনৰ মংগলৰ কাৰণে সেয়েহে আজি আমাৰ ঘৰত মাতিছোঁ এইকেইদিন ফাৰ্মৰ কাম আছিল পথাৰৰ কাম আছিল আৰু এখেতেও ছুটি পোৱা নাছিলে আজি সকলোখিনি মিলাই মেলি আমি আজি মাতিছোঁ আমাৰ ঘৰত নামভাগ পৰিৱেশন কৰিবৰ কাৰণে আৰু আপোনালোকক পিছে পৰা বাকীখিনি দেখাই গৈ থাকিম সন্ধিয়ালৈ কি হয় কি আমি আয়োজন কৰিছোঁ বাকী আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আমাৰ এতিয়া পৰ্দা লগোৱা চাবলৈ কাৰণে ৰাইজ আহি আছে আপোনালোকে দেখাই আছোঁ কেনেকুৱা লাগিছে হা ইফালে লগাই দিওঁ আৰু এইপানে আমাৰ এয়া এখেতসকলে কমেণ্ট কৰিবৰ কাৰণে আহি গৈছে কেনেকুৱা লাগিছে পুৰা মানে লেণ্ডটো ধুনীয়া হয়নে ভাল লাগিছে ভাল লাগিছে পৰ্দাকেইখন আচলতে ক'বলৈ কাৰণে আছে পৰ্দাকেইখন আমাৰ এখেতৰ চইচ এখেতে মানে কালাৰটো চইচ কৰিছে কালাৰ মানে ৰুমৰ ভিতৰত যিকোনো কালাৰ ব্যৱহাৰ কৰিব নালাগে লাইট কালাৰ ব্যৱহাৰ কৰিব লাগে সেইবাবে এখেতে এইকেইখন চইচ কৰিছিল এতিয়া নিজে কেনেকুৱা লাগিছে ভাল লাগিছে মজা নে আৰু এখন লগাব লাগে আমাৰ শুনাম ভাল লাগিছে নাই শুন সেইটো চাইডে লগাও লগাই আছোঁ ঠিক আছে আমি আকৌ সেইটো চাইডে লগাই আছোঁ ঠিক আছে এইকেইখন পৰ্দা আমি ক'ত লগাওঁ আপোনালোকক পিছতলৈ দেখাই গৈ থাকিম বলক এতিয়া সেইকেইখন লগাই লওঁ অকণমান কৰি মানে পূজা পাঠ কৰি লৈ থৈ দিয়া হৈছিলে এয়া চাওক এতিয়াই আমাৰ এয়া হৈছে কি কয় আমৰ পাতেৰে এয়া মালা দিয়া হৈছিলে আজি এতিয়া এৰাব লাগিব কাৰণ বহুত দিন হৈ গ'ল এৰাই দিলোঁ খুলি লওঁ আচলতে পৰ্দাৰ কালাৰটো একদম ৰুমটো শুৱনি কৰি তোলে এয়া চাওঁ কিমান মৰম লাগিছে পৰ্দাৰ কালাৰকেইটা মানে ফোনত যেনেকৈ দেখিছে আপোনালোকে মানে ৰুমটোত এই পৰ্দাকেইটা আৰু বেছি ধুনীয়া মানে নিজৰ চকুৰেদি বেছি ধুনীয়া দেখাইছে চাওকচোন যেতিয়া ঘৰটো কালাৰ চালাৰ কৰি মেলি হ'ব তেতিয়া আৰু এনেকৈয়ে সজাই থৈ দিম আৰু ঘৰটো ঘৰখিনি আমাৰ কৰা আছে ভিতৰৰ ভাগ যেতিয়া আমাৰ কৰা হ'ব এতিয়া এনেকৈ পটিন কাটি থৈ দিয়া হৈছে তেতিয়া আৰু ধুনীয়াকৈ দেখাম আৰু কেতিয়াবালৈকে বাকী এতিয়া বৰ্তমান এইটো ৰুমতে আমি আছোঁ পিছলৈ সিফালৰ ৰুমটোত যাম সেইটো ৰুমৰ বাকী এতিয়ালৈকে একো কৰা হোৱা নাই আজি আমাৰ গাঁৱৰে নাম পাৰ্টি দলটিক আজি আমাৰ ঘৰত নিমন্ত্ৰণ জনোৱা হৈছে সন্ধিয়া তেখেতসকলে আমাৰ ঘৰত নাম পৰিৱেশন কৰিব আপোনালোকক মই বাৰু পিছে পৰা ভিডিঅ'টো দি থাকিম মানে আপোনালোকক দেখাই গৈ থাকিম যে তেখেতসকলে কিমান ধুনীয়াকৈ যে নাম পৰিৱেশন কৰে আচলতে সেয়া হৈছে আমাৰ গাঁৱৰে আমাৰ যিহেতুকে মা দেউতা সকলো খুৰা খুৰী দাদা বৌ
ভাইটি ভণ্টি সকলোৱে মিলিজুলি আমাৰ গাঁৱে গাঁৱে কাতি মাহ হ'লে কাতি মাহৰ প্ৰথম দিনটোৰ পৰা কাতি বিহুৰ পৰাই সকলোৰে ঘৰলৈ গৈ তুলসীৰ তলত ধুনীয়াকৈ চাকি এগছি লগাই তেখেতসকলে সকলোৰে ঘৰতে নাম পৰিৱেশন কৰে। সেইবাবে আজি আমাৰ ঘৰতো তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ। যিহেতুকে এইকেইদিন এখেতৰ ছুটি মিলা নাছিলে আৰু আজি ছুটি মিলিলে এতিয়া, আৰু লগতে ফাৰ্মৰো কাম চলি আছিলে, সকলোখিনি মিলাই মেলি আজি আমাৰ ঘৰত মাতিছোঁ। বাকী আপোনালোকক মই পিছে পৰে দেখাই গৈ থাকিম, আপোনালোকে ভিডিঅ'সমূহ শেষলৈকে চাব। মানে ইয়াতো এনেকৈ লগোৱা হৈ আছে। এইটো হৈছে আমাৰ কৰিডৰ, এইবোৰ ৱাল আমাৰ এনেধৰণে টাইলছ লগাইছে। এইটো ৰুমতে আজি আমাৰ নাম পতা হ'ব। বাকী বাহিৰত ৰাইজসকল খেলি আছে। এয়া আমাৰ ৰাইজসকল খেলি আছে। এইফালে আৰু মানে পুটিন কটা হোৱা নাই, ভাল কৰি পিছলৈ কাটিব লাগিব। এইটো ৰুমত আমাৰ কৰিম আজি যোগাৰ কৰি থৈ দি আছে। এইটো টাইলছ লগোৱা নাই। বাকী ইয়াত এখন আমাৰ ইয়াৰ খিৰিকী আছে, তাতে যিকেইটা আমাৰ ব্লু কালাৰৰ পৰ্দা আছিলে সেইকেইটা আমি ইয়াত লগাম। বাকী এইটো এটা ৰুম আমাৰ, এইটো ৰুমৰ ওপৰত চিলিং লগোৱা হৈছে। এইফালে এচিৰ কাৰণে এইটো থোৱা হৈছে, এইফালে হ'ব এটেচ বাথৰুম, সেইকাৰণে এখন দৰ্জা। বাকী ৰুমটো তলত টাইলছ লগোৱা নাই। আজি যিহেতুকে ৰাতি আমাৰ খিচিৰি খোৱা হ'ব, সেইবাবে এই ৰুমটো আমি ধুনীয়াকৈ ৰেডি কৰি খালী কৰি ধুনীয়াকৈ থৈ দিছোঁ। এনেও খালী হৈয়ে থাকে যিহেতুকে আমাৰ থকা নহয়। তাকে অকণমান আপোনালোকক দেখাই দিলোঁ। আৰু চবতছে বেছি মানে ভাল লগা কথা এটা হৈ আছে, মানে মনলৈ আহি আছে, আপোনালোকক জনাই দিওঁ। মানে আমি অহা কাইলৈ যিহেতুকে আজি আমাৰ ঘৰত নাম আছে, সেইবাবে আমি ফুৰিবলৈ যাম বুলি ভাবি আছোঁ। চাওঁ অহা কাইলৈ আমি যলৈকে ফুৰিব যাওঁ আপোনালোকক প্ৰতিটো ভিডিঅ' দি যাই থাকিম। আৰু ভিডিঅ' কোৱালিটি কেনেকুৱা পাইছে নাজানো। একচুৱেলি মোৰ যোনটো আইফোন আছিলে 13টো সেইটো মই চেঞ্জ কৰিলোঁ, মানে বেটাৰী হেল্থ একেবাৰে বেয়া হৈ গৈছিলে। সেইটো কাৰণে মই এতিয়া মোৰ হাজবেণ্ডৰ ফোনটোৰ পৰাই ভিডিঅ' কৰিছোঁ। মই পিছে পৰে 2026 চনৰ ফালে লাহেকৈ ল'ম আৰু মাজভাগত, আৰু ধৰক 2026ৰ মাজভাগত ধৰি লওক ল'ম আৰু ফোন এটা। এতিয়া বৰ্তমান এখেতৰ ফোনটোৰ পৰাই মই ভিডিঅ'বোৰ কৰি আছোঁ। অহা কাইলৈ আমি ফুৰিবলৈ যাম। যিহেতুকে কলিজাকো স্কুল দিব হৈছে, ফেব্ৰুৱাৰী 22 তাৰিখে তাইৰ সম্পূৰ্ণ হ'ব 4 বছৰ। তাৰপিছতো তাইক স্কুল দিয়াৰ পিছত আৰু সময়ে নাথাকিব, সেইবাবে ভাবিছোঁ এতিয়া ছুটিও মিলিছে এখেতৰ, আৰু অকণমান ফুৰিও আহোঁ। তাকে ভাবিছোঁ, চাওঁ ওচৰে পাঁজৰে ক'ৰবাত যাম। যদিও আমাৰ পৰা অকণমান দূৰ হয়, তথাপিও অসমতে ক'ৰবাত ফুৰিবলৈ কাৰণে যাম। চাওঁ এতিয়া ক'ত যোৱা হয়। বাকী গ'লে আপোনালোকক ভিডিঅ'বোৰ সম্পূৰ্ণ কৰি দি থাকিম, আপোনালোকে চাই যাই থাকিব। আশা কৰোঁ এনেধৰণে মোৰ ভিডিঅ'বোৰত আপোনালোকে মৰম দি যাই থাকিব, আৰু আগলৈকে ভাল ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম।